হে গাইজ, ফাইনেলি আজি আমাৰ ভণ্টিৰ 16 দিনীয়া ব্ৰত শেষ হৈছে। লগতে আজি বিয়াৰ ৰিচিপশ্যন। আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ আমাৰ এফালৰ নিয়ম, আৰু আজি আপোনালোকক দেখুৱাম আমাৰ এফালৰ পুষ্পিতা হোৱাৰ 16 দিনীয়া ব্ৰত কেনেকৈনো ভাঙে আৰু আমাৰ এফালৰ নিয়মসমূহ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব। কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আজি মই ভণ্টিক মোৰ নিজৰ হাতেৰে অকণমান সজাই পৰাই তুলিছোঁ। আপোনালোকে কমেণ্ট কৰিবচোন কেনেকুৱা হৈছে। আৰু এয়া হৈছে পানী তুলিবলৈ যোৱা কিছুমান মুহূৰ্ত। আগমুহূৰ্ত ভিডিঅ'টো কৰা নহ'ল, মই অকণমান কামত ব্যস্ত আছিলোঁ দেখি। এয়া হৈছে আমাৰ গাঁৱৰ পানী তোলা নিয়ম। এনেকৈ 4টা খুঁটি পুতি সেই খুঁটিকেইটাত কেঁচা সূতাৰে মেৰিয়াই লৈ গুৱা পাত আগবঢ়াই ধূপ জ্বলাই পানী তোলা হয়। এতিয়া ওচৰত পানী পাবলৈ নাই দেখি বাল্টিং এটাতে পানী আনি পানী তোলা হৈছে। আমাৰ এইফালৰ নিয়মবোৰৰ লগত আপোনালোকৰ সেইফালৰ নিয়মবোৰ মিলেনে? আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু পানী তুলি আহি সকলোৱে গেটৰ মুখত এনেকৈ নাচি বাগি বাহিৰৰ পৰা গৃহস্থক মাত লগোৱা হয়। গৃহস্থই যেতিয়ালৈকে শৰাই আনি গোপিনীসকলক আদৰি নিনিয়ে তেতিয়ালৈকে বাহিৰতে সকলোৱে নাচি বাগি ফূৰ্তি কৰি থাকে। এয়া হৈছে আমাৰ খুৰীহঁত। মোৰ চিঞৰ মাতছে শুনকচোন। গোপিনীসকলক আদৰি নিয়াৰ পাছত গোপিনীসকলে ছোৱালীজনীক ভিতৰৰ পৰা বেইতললৈ গা ধুৱাবলৈ লৈ যায়। 3 পাক বেইতলত এনেকৈ ঘূৰাই লৈ ছোৱালীজনীক মূৰত তেল দিয়া হয় আৰু সকলো নীতি নিয়ম কৰি ছোৱালীজনীক মাহ হালধি লগাই গা ধোৱা হয়। আৰু এই বেইতলৰ ওপৰত দেখিছেনে কলডিলটো? এইটো বোলে কলডিলটো যোনফালে হাউলি থাকে ছোৱালীজনীৰ পাছত দৰাটোৰ ঘৰ বোলে সেইফালে হয় বুলি কয়। ছোৱালীজনীক গা ধোৱাৰ পাছত ভীমকলৰ কলপুলি এটা সজাই পৰাই লৈ ধুনীয়াকৈ ফুলৰ মালা পিন্ধাই ছোৱালীজনীক মাহ হালধি লগাই কলপুলিটোক গা ধুৱাবলৈ দিয়ে। সেই কলপুলিটো বোলে ছোৱালীজনীৰ দৰা বুলি ধৰি লোৱা হয়। কলপুলিটোক গা ধোৱাৰ পাছত এটা ডোকত পিঠাগুড়ি, এটা ডোকত আখৈ আৰু তামোল পাণ দি কলপুলিটোক গুৰিত ঢালিবলৈ দিয়ে এনেকৈ। আৰু সেই ডোককেইটা যদি যোনসকল ছোৱালী পুষ্পিতা নাই হোৱা তাৰে কাৰোবাৰ এজনীৰ নাম লৈ যদি ডোককেইটা একেটা উশাহতে ফুটে তেতিয়া বোলে সেই ছোৱালীজনী সোনকালে বিয়া হয় বুলি কয়। আৰু মোৰতো বাৰু একেটা উশাহতে ফুটিছে আৰু মাজে মাজে ফুটিছে। বিয়া হ'ব আৰু দেই, আকৌ বিয়া খাবলৈ পাম। তাৰ পাছত ছোৱালীজনীক কাপোৰ কানি পিন্ধাই লৈ চেলেং কাপোৰ এখনে মুখখন ঢাকি বিয়াখনত বহিবলৈ দিয়ে। পানী তুলিবলৈ যোৱা সেই পানীটোপা আনি ছোৱালীজনীৰ মূৰত এনেকৈ ছেটিয়াবলৈ দি ছোৱালীজনীক জুই সেক দিবলৈ দিয়ে। সকলোবোৰ নিয়ম কৰাৰ পাছত ছোৱালীজনীক বেইতলৰ পৰা ৰভাৰ তলিলৈ এনেকৈ দাঙি নিব লাগিব। ছোৱালীজনীয়ে যে বিয়াখনত বহি গা ধুইছিলে সেই বিয়াখন তাই নেদেখাকৈ যোনজনী ছোৱালীয়ে যে দাঙিছে তাই ভৰিটো লগাই ওলোটিয়াই থৈ আহিব লাগিব একেবাৰতে। তাৰ পাছতহে বেইতলৰ পৰা ৰভাৰ তলিলৈ নিবলৈ দিয়ে। আজি মই ভণ্টিক বেইতলৰ পৰা দাঙি আনিব নোৱাৰিলোঁ, মোৰ গাটো অকণমান ঠিক নহয় সেইটো কাৰণে, কিন্তু মোৰ হাতেৰে তাইক আজি নিজে সজাম। এয়া হৈছে আমাৰ এফালৰ নিয়ম। কলপাত এখিলাত মাজে মাজে ৰেখা টানি দিয়ে, তাৰমানে মাজত কাটি দিয়ে। তাৰ পাছত এনেকৈ সেন্দুৰ দিবলৈ দিয়ে। আৰু কাণত যে ফুটকেইটা লগাবলৈ দিছে, মই কিয় লগাবলৈ দিছে নাজানো, আপোনালোকে যদি জানে জনাবচোন। আৰু মই আপোনালোকৰ ভিডিঅ'বোৰ চাওঁ, সকলোৰে চেনেলবোৰ ছাবস্ক্ৰাইব কৰি দিওঁ, যাৰ মানে চাওঁ ভিডিঅ'বোৰ। আপোনালোকেও মোক ছাপোৰ্ট কৰিব। আৰু যদিহে নতুন বন্ধু বান্ধৱীসকলে চাই আছে তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদিহে কোনোবা নতুন ইউটিউবাৰ চাই আছে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত ক'ব যে নতুন ফ্ৰেণ্ড হ'লোঁ বুলি, তেতিয়া মই আপোনালোকক ছাবস্ক্ৰাইব বেক দিম, আপোনালোকেও মোক ছাপোৰ্ট কৰিব। আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ কণাইটোৰ নাম মানে কেঁচুৱাটোৰ নাম এতিয়া নকওঁ, নেক্সট ভিডিঅ'ত ক'ম বুলি। আৰু আপোনালোকক আজি কণাইটোৰ নাম মই কৈ দিছোঁ কি আছিলে। কণাইটো আছিলে ছোৱালী আৰু নামটোত হৈছিলে পাপৰি। আৰু এতিয়া কণাই লোৱা মুহূৰ্ত, এয়া বৰমাকে লৈছে। আমাৰ ইয়াত কণাই ল'লে পিঠাগুড়ি, আখৈ, কল আৰু মূৰত পানী দিয়া হয়। আপোনালোকৰ এইফালে নিয়মবোৰ জনাবচোন, আমাৰ এইফালৰ লগত মিলেনে? আৰু এয়া পিঠাগুড়ি খুৱাইছে চাওকচোন, কল আৰু পিঠাগুড়ি কেনেকৈ খুৱাব। আৰু যোনেই লয় আৰু কণাই ল'বলৈ আহে তাকেই এনেকৈ পিঠাগুড়ি কল খোৱা হয়। এইটো আকৌ নিয়ম আমাৰ দেই।
কণাই লোৱাৰ পাছত সকলোবোৰ নিয়ম নীতি হৈ গ'ল আৰু এতিয়া কণাইটো ভাঙিব। আপোনালোকক মই আগৰ ভিডিঅ'টোত কৈছিলোঁ কণাইটো ভাঙিলে আপোনালোকক মই দেখুৱাম। আৰু এতিয়া কণাইটো মুখ লগা ভাঙিছে, কণাইজনী মাকক আৰু কণাইটোক। মানে আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া কণাইটোৰ ভিতৰত কি দিয়া কণাইটোৰ ভিতৰত কণাইটো আছিলে লৈছে আৰু এটা সেৱা কৰি কপাল ভাঙিছে আৰু 7 দিনীয়া গা ধুৱাওঁতে যোনখিনি ফণিয়াই পিনি চুলিখিনি সৰিছিলে সেই চুলিখিনি ভৰাই থোৱা আছিলে আৰু সেই চুলিখিনি এতিয়া উলিয়াই পিনি ছোৱালীজনীৰ মূৰত গুজি দিব খোপাত। আঙুলিটো পিন্ধাই লৈ ছোৱালীজনীক তামোল 3টা গোপিনীক দি মাকক গামোচাখন চঞ্চাই দিব। তাৰ পাছত ল'ৰা বা ছোৱালী 3টাক এনেকৈ কোলাত ল'বলৈ দিয়ে আৰু সেই ল'ৰা ছোৱালীকেইটাক হাতত পিঠা এটা দি পিনি দলিয়াই দিবলৈ দিয়ে আৰু আখৈ ল'ৰা ছোৱালীকেইটাক আখৈ দিবলৈ দিয়ে। আৰু শেষত যোনজনী ছোৱালীয়ে দুলনি ধৰিছিলে আৰু ছোৱালীজনীৰ মাকে গোপিনীৰ পৰা আশীৰ্বাদ লয়।